নিশ্চয় দেখা পাইছে আপোনালোকে ইয়াতে কেনেকুৱা এটা পৰিস্থিতি উদ্ভৱ হৈছে। গতিকে আচলতে এইটো ৰাজনীতি ভোট বেংকৰ কাৰণে এনেকুৱা এটা কৰিছে। তো আমি বিজেপিৰ মানে এই চতুৰালি আমি কেতিয়াও মানি নলওঁ আৰু আপোনালোকেও মানি নল'ব। সকলো ওলাই আহক। অলৰেডি ইমান হিউজ সকলোৱে দেখা পাইছে, আগতো দেখা পালে। তো ইমান মানুহে ইমান এটা মানে প্ৰটেষ্ট কৰি আছে। চ' আপোনালোক ওলাই আহক, সকলোৱে এই কেবৰ বিৰোধিতা কৰক। মই এইখিনিয়ে কামনা কৰিছোঁ। দেখা পাইছে চ' জনতা ভৱনৰ পৰা আপুনি গণেশগুৰিলৈকে আপোনালোকে দেখা পালে কেনেকুৱা এটা পৰিস্থিতি উদ্ভৱ হৈছে। ভাল লাগিব আমাৰ আইতা দেখি জয় অসম আন্দোলন কৰিলোঁ। মোৰ মাতটো ভাগি গৈছে বাৰু। এই প্ৰতিবাদ সদায় চলি থাকিব এনেকৈ। যদি কেব গৃহীত হয় তেনেহ'লে আমি ইয়াতকৈও মানে কঠোৰ আমি প্ৰতিবাদ সাব্যস্ত কৰিবলৈ বাধ্য হ'ম। নে কি কোৱা সুৰজ? প্ৰতিবাদ চলি থাকিব, আগতো এতিয়াও চলিব। আৰু মানুহে জানে যে হিষ্ট্ৰী ৰিপিট হয়, এতিয়া হৈছে। আমি আৰু সকলোৱে পাহৰিব নাই, যদি বৰণ থাকে তেনেহ'লে লাচিত থাকিব। আজিৰ এই প্ৰতিবাদৰ পিছত যদি চেণ্ট্ৰেল গভমেণ্টৰ গান নলৰে তেনেহ'লে আমি ইয়াতকৈও ডাঙৰ প্ৰতিবাদ আৰম্ভ কৰিম। কেবৰ বিৰোধিতাৰে আমি আজি সম্পূৰ্ণ গোটেই দিনটো আমি আন্দোলন কৰিলোঁ। বিভিন্ন জেগাত আমি গুৱাহাটীৰ মাতটো ভাগি গৈছে, বিশেষ ক'ব পৰা নাই। এটা আহ্বান জনাওঁ সকলোকে, আপোনালোকে কেবৰ বিৰোধিতা কৰক। এইখন কেব জাতিধ্বংসী এখন বিল, তো এইখনে আমাৰ একো প্ৰফিট নকৰে, আমাৰ সম্পূৰ্ণ ক্ষতি কৰিব এই কেবখনে। গতিকে ৰাজনীতিকসকলৰ ৰাজনৈতিক মন্তব্য শুনি আপোনালোকে ভুল নাযাব। এই কেবখনক কেতিয়াও আপোনালোকে ছাপোৰ্ট নকৰিব। এই জাতিধ্বংসী বিলখনৰ বিৰোধ আচৰণ কৰি আমি ছাত্ৰ সন্থাকে আদি কৰি শিল্পী সমাজ সকলো আজি ওলাই আহিছে ৰাজপথলৈ। আৰু কোনো দল সংগঠনৰ বুলি কথা নহয়, আপোনালোকে যদি নিজকে অসমীয়া বুলি ভাবে তেনেহ'লে স্বতঃস্ফূৰ্তভাৱে ৰাজপথলৈ ওলাই আহক। যিকোনো প্ৰটেষ্ট কৰি থকা দলৰ লগত আপোনালোকে যোগ দিয়ক আৰু আপোনালোকে প্ৰতিবাদ সাব্যস্ত কৰক। বিকজ এই বিলখনে আমাক কোনো ধৰণৰ উপকাৰ নকৰে, সম্পূৰ্ণ আমাক অপকাৰ কৰিব। মই বাৰে বাৰে কৈ আছোঁ, কাৰণ 71ৰ পিছৰ
বাংলাদেশী আমি তেওঁলোকক কেতিয়াও ভাৰতীয় নাগৰিক বুলি মানি ল'ব নোৱাৰোঁ। কাৰণ সেইসকল মুছলিম হওক বা হিন্দু হওক আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ। তেওঁলোক হিন্দুস্তান মানে ভাৰতবৰ্ষৰ নাগৰিক হিচাপে স্বীকৃতি পোৱাটো আমি কেতিয়াও নিবিচাৰোঁ। আমি ধৰ্ম নিৰপেক্ষ দেশত আছোঁ যিহেতু, গতিকে আমি ধৰ্মৰ ভিত্তিত আমি এনেকৈ বিভেদ কৰাটো আমাৰ সাংবিধানিক ভুল বুলি মই ক'ব বিচাৰোঁ। লগতে এই আমাৰ অসম চুক্তিও খবৰ কৰিছে, যিহেতু আমাৰ অসম চুক্তিৰ মতে 71 পিছত আমি এজনো বিদেশীৰ বোজা নলওঁ বুলি আমাৰ অসম চুক্তিত এটা চুক্তি কৰা হৈছিলে। তো সেই চুক্তিত খবৰ কৰা মানে 55জন শ্বহীদৰ তেজক অৱমাননা কৰা, তেওঁলোকৰ প্ৰাণ আহুতিক অৱমাননা কৰা। গতিকে জাতিৰ বাবে আমাক যি তেওঁলোকে প্ৰাণ আহুতি দি গ'ল, তেওঁলোকৰ এই ত্যাগক আমি সদায় স্মৰণ কৰিব লাগিব। গতিকে থেংক ইউ, এইখিনিয়ে ক'লোঁ। আপোনালোকে সকলো কেবৰ বিৰোধিতা কৰক, তাকে কামনা কৰিলোঁ। চৰকাৰ এই সপোন কাঢ়ি লোৱা চৰকাৰে জানি থোৱা উচিত যে অসমৰ জনসাধাৰণৰ যি অস্তিত্ব, এই অস্তিত্বক বিপন্ন কৰিবলৈ বিচাৰিলে কোনো কালে ক্ষমা নাপাব আৰু কেতিয়াও নাপায়। বিশ্ব শৰ্মাকে ধৰি আন আন মন্ত্ৰীসকলৰ কাৰণে শ্বহীদৰ সংখ্যাটো এটা সংখ্যা, কিন্তু আমি অসমৰ মানুহৰ কাৰণে 860টা সংখ্যা নহয়, 860টা জীৱন, আৰু এই জীৱন আমাৰ পৰা নোহোৱা হৈ গৈছে। আৰু সেইকাৰণে বুজাবুজিৰ চুক্তি হৈছিল, দীঘলীয়া অসম আন্দোলনৰ পিছত চুক্তি হ'ল, কিন্তু 71ৰ পিছত হিন্দু মুছলমান সকলো অসমৰ পৰা বহিষ্কাৰ হ'ব, চুক্তিত লিপিবদ্ধ হ'ল। সেই সময়ত দিল্লী চৰকাৰে কোৱা নাছিল যে গোটেইবিলাক মানুহ ভাৰতত আমি ভগাই ল'ম, কোৱা নাছিল, ভগাই নল'লে তেওঁলোকে। কিন্তু আমি এটা সমস্যাটো স্থায়ী সমাধান এটা বিচাৰিছিলোঁ, অসমৰ ৰাইজে বিচাৰিছিল, আৰু সেইকাৰণে চুক্তি হ'ল 71 চনলৈকে হিন্দু মুছলমান অসমত থাকিব, 71ৰ পিছত হিন্দু মুছলমান অসমৰ পৰা বহিষ্কাৰ হ'ব। দিনটো অন্বেষণ কাৰ্যসূচী সমাপ্ত কৰিলোঁ, আৰু এতিয়া আমি পুনৰ কাইলৈৰ কাৰ্যসূচীৰ কাৰণে নিজকে প্ৰিপেয়াৰ কৰি আছোঁ। কাইলৈ ক'ত হ'ব চোৱা? কাইলৈ প্ৰতিটো জেগাতে প্ৰত্যেকে নিজে নিজে প্ৰতিবাদ কৰিব, কিন্তু পৰহিলে আছে চানমাৰী ফিল্ডতে শিল্পীসকলে গান গাই পেলাই প্ৰতিবাদ কৰিব, যোনটো নেকি অসমত আজিলৈকে প্ৰথম হ'ব, কিন্তু বাহিৰত হৈ থাকে এইটো। অসমীয়া কেনেকৈ উঠলি উঠিছে, কেনেকৈ আগবাঢ়ি আছে, সকলোৱে কাৰফিউ ভাঙি ওলাই আহিছে। ইমানেই যদি তেওঁলোকৰ দম আছে, তেনেহ'লে এই দুগৰাকী নেতা, যি দুগৰাকীৰ নাম ল'ব বিচৰা নাই, জাতীয় শত্ৰু কোনোবাই নাম দিছিলে, এইকেইটা নাম ল'বলগীয়া মানুহে নহয়। চ' ইতিমধ্যে মই কৈছোঁ এই দুজন মানুহক অসমীয়া ৰাইজৰ পৰা বহিষ্কাৰ কৰিছোঁ আমি। অসমীয়া নহয় এই দুজন, তেওঁলোক বাংলাদেশীৰ লগত থাকক। ডিমা হাছাও আৰু কাৰ্বি আংলঙৰ কাৰণে বেয়া, সেইখন আইন অসমৰ কাৰণে কেনেকৈ ভাল হ'ব পাৰে? সকলোৱে প্ৰকাশ একেদিনাই ঘটনা সময়
সাগৰ ভাবিছ মালিক বুলি তই মোৰ চাগৰ শুন শুনিলো কাম খুলি আমি হলো জনতা নালাগিবি আমাৰ লগত মিছামিছি অযথা অন্য খাময় তোৰ কাহিলো প্ৰাণ কাৰণ তই খাই আছ অসমীয়াৰ মান শুন শুন অকল ৰজা ভাল হ'লে নহ'ব মন্ত্ৰী সেনাপতি চব ভাল হ'ব লাগিব তেতিয়াহে ৰাজ্যখন সুখৰ হ'ব এয়াই আমাৰ চৰকাৰৰ পৰিৱৰ্তনকামী চৰকাৰখনৰ আপোনাক মোক দিয়া উপহাৰ আমি সকলোৱে একেলগে জাতীয় সংগীত গাম এতিয়া সকলোৱে একেলগে জাতীয় সংগীত